জীৱনৰ কেইটামান মূল মন্ত্ৰ কেতিয়াও পাহৰি নাযাব। যদি ইচ্ছা কৰে তেনেহ'লে উপদেশ বিচাৰি চাওক। আপোনাক উপদেশ দিবলৈ এইখন পৃথিৱীৰ হাজাৰ হাজাৰ মানুহ দৌৰি দৌৰি আহিব, কিন্তু সহায় বিচাৰি চাওক, এজন এনেকুৱা মানুহ নাপাব যিয়ে সহায় কৰিবলৈ আগুৱাই আহিব। কিন্তু আপুনি লাগিলে ভালে কাম কৰক বা বেয়াই কৰক, আপোনাৰ চাৰিওকাষে মানুহ পাব, কিন্তু সেই মানুহসকলে কিবা নহয় কিবা এটা শুনাবৰ বাবেহে আহিব। কোনেও আপোনাক লৈ সুখী নহয়। সেইবাবে ভগৱান শ্ৰীকৃষ্ণই কৈ যোৱা এটা কথা সদায় মনত ৰাখিব লাগে। জীৱনত যদি আমি সুখী হ'ব লাগে, হেপিলি থাকিব লাগে, তেনেহ'লে কেতিয়াও মানুহৰ কথা হৃদয়ত লৈ আগবাঢ়িব নালাগে। যেতিয়াই যিটো কাম কৰিব সেইটো সম্পূৰ্ণ নিজৰ সততাৰ সৈতে কৰক। কেতিয়াও কাকো ভাল লগাবলৈ নকৰিব, কেতিয়াও স্বাৰ্থৰ বাবে নকৰিব। স্বাৰ্থৰ বাবে কৰা কোনো কামেই কেতিয়াও আপোনাক সন্মান নিদিয়ে, আৰু আনক ভাল লগাকৈ কাম কৰিলে কেতিয়াও আপোনাৰ মন নভৰে। সেইবাবে হয়তো কোৱা হয়, ৰাতিপুৱা নোহোৱালৈকে ফুলেও নাজানে মন্দিৰত যাব নে শ্মশানত যাব। সেইবাবে যিমান দিন জীয়াই থাকে নিজৰ মতে চলা আৰম্ভ কৰক। যদি কথাখিনি আপোনাক ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।